बजरंगी भाईजान So guys, ওলাই আহিলো ঘৰৰ পৰা আৰু এতিয়া গাড়ীত বহি ললো এতিয়া পুৰা গৈ আছো আৰু মন্দিৰত So guys, ahi পাই গলো আমি এতিয়া গৌৰীপুৰ আৰু ইফালে পুৰা পথাৰ খেতি পথাৰ ইফালে চাও তো এতিয়া ডাইৰেক্ট মন্দিৰত গৈ লগ পাই আছো এতিয়া গৈ আছো ৰাস্তাটো আমি চিনি নাপাওঁ সেইটো কাৰণে লোকেশনত চাই আহি আছো Finally ahi palo mondir ifale goi asu sob keta asu bostu le halkan bi ifale finally pai golu mondir Sri Sri Dikeshwari Devale etia goi asu ifale sabna bomb series pura ji series bega bega jabale বহুত দীঘল এইফালে আৰু পুৰা বান্দৰ লাহে লাহে গৈ থাকো আৰু ইফালে পুৰা ইফালে ঠগিৰ বস্তু লৈ গৈ আছো ভাগৰে লাগি গ'ল এইখিনি ঘূতে আৰু বাকী আছে ইফালে চাওক না ও মা পুৰা মাত দিছো একদম মাত দিয়াৰ লগে লগে মুখ মিলি দিছে ভয় লাগি যায় তো এতিয়া ইফালে চাওক না বহুত দীঘল চিৰি ইমান দিনৰ পৰা আহিম আমি ভাবি আছিলো আজি মানে প্ৰথম আহিছো আৰু চিনিও নাপাওঁ তেনেকৈ লোকেশ্যন চাই আহিলোঁ একদম ইফালে ওপৰত উঠিব লাগিব চাগে তো এনেকৈ গৈ থাকো আৰু লাহে লাহে চাদৰ পিন্ধি আহিছে ই অকল কুৰ্তা পিন্ধি আহিছে আৰু মই মেখেলা চাদৰ পিন্ধি আহিছো ইফালে তো এতিয়া গৈ আছো আৰু ইফালে ফাৰ্ষ্টত পাই গ'লো ইফালে গণেশৰ ইফালে গণেশ বাবা ইফালে চাওঁ পুৰা গণেশ কি সুধিব নেকি কোনে দুখ পালি হা দুখ পাইছা নেকি কামলে হয় क्या बांधो तो दु पैसा नेकी नाइसो ए बस्तु आना ए जा 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 दे बसा गइना दिन दे आही के दिन आही पले दिन जी जो कम थोरिसले म दु पैसा नेकी हात तो दु पैसा बोल ইফালে আহি থাকোঁতে পুৰা বান্দৰে আমাৰ মুনা চুনা ছিঙি দিলে চব বস্তু কাঢ়ি লৈছে চাম আহি দেখাই দে মুনা ছিঙাই দিছে বান্দৰটোৱে মুনা ছিঙাই দিলে ন পুৰা ছিঙাই দিছে আৰু ইফালে মাও পৰি গ'ল বান্দৰটোৰ লগত যুঁজোতে দুখ পাইছে নেকি হাতত দুখ পাইছা ন হাতত দুখ পাইলে উপায় নাই এতিয়া বহুত বান্দৰ আছে ইয়াত আহিলে সাৱধান চিৰি উঠোতে বান্দৰে এটেক কৰি দিলে তো ইমান টাইম পুৰা চিৰিত আহি ইফালে পাই গ'লো মেইন মন্দিৰটো এতিয়া মেইন মন্দিৰটোত গৈ আছো আৰু আজি গোটেই ফেমিলি অহা দৰে হৈছে আৰু মন্দিৰৰ ভিতৰত
তো এতিয়া ডাইৰেক্ট ভিতৰত যাওঁ তাৰপাছত দেখুৱাই আছোঁ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰ দেৱালয় তো গাইছ ওপৰৰ পৰা তেনেকৈ পূজা কৰি আহিলোঁ ভিডিঅ' কৰা টাইম নহ'ল আৰু ইফালে বজৰংগী ভাইজন জয় শ্ৰীৰাম হনুমান মন্দিৰ পুৰা হিলাৰে আৰু ইফালে পূজা কৰি আছে ইফালে ধূপ চুপ জ্বলাই আছে মাহী আৰু দাদাই এতিয়া আৰু গণেশ মন্দিৰত যাওঁ হৈ গ'ল আৰু ধূপ চাকি চবকেইটা মন্দিৰতে দিলোঁ আৰু মেইন মন্দিৰত তেনেকৈ ভিডিঅ' কৰা নহ'ল আৰু ইফালে ঠগীৰ বস্তুখিনি দিওঁতে কিবা কিবি কৰোঁতে এনেকৈ কি ধুনীয়া আৰু ইফালে চাওক ইমান বান্দৰ আৰু ইমান বান্দৰ আছে ভয়ে লাগি যায় আহোঁতে এটেক কৰিছে আমাক আৰু ইফালে চাওক গোটেই শিল ধুনীয়া তো এতিয়া অলপ টাইম ইয়াতে থাকিমে ভোগ চোগ খাই যাম ইয়াতে ফটো চটো ক্লিক কৰি লওঁ এতিয়া ফটো চটো ক্লিক কৰি হৈ গ'ল আৰু ৰিলছ চিলছ তেনেকৈ ক্লিক কৰিলোঁ আৰু অলপ চলপ তেনেকৈ যি পাৰোঁ এতিয়া মানে অকণমান টাইম ৰখি আছোঁ ভোগ খাই যাম বুলি কৈছোঁ সেইটো কাৰণে তো এতিয়ালৈকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব তাতে ফটো ৰিলছ চবখিনি পাই যাব আৰু ইফালে পূৰা ফটো ছেশ্যন চলি আছে ফটো উঠি আছে ইফালে ভাই বেহেনো আৰু ভাগিনো পুৰা ফটো ক্লিক কৰি আছে ইয়াতে আৰু ইয়াৰ পৰিৱেশটো বহুত বেছিয়ে ভাল আৰু ইমান চাফ চিকুণ চাফ ন ইফালে ইমান গছৰ পাত হৈ থাকে চব চাফা কৰি আছে কিন্তু ইয়াতে সেই আৰু বান্দৰ চান্দৰবিলাক বহুত আছে ন ভয় লাগে সেইটো কাৰণে কিবা কিবি আনা দেখা পালে যেনেকৈ আৰু হেৰি বেগ চেগ লৈ অহা দেখা পালে কিবা খোৱা বস্তু দিয়া বুলি ভাবে সেইটো কাৰণে তেনেকৈ কৰে বুলি কৈছে তো এতিয়া ভিতৰত যাওঁ আৰু ইফালে চাওক না গোটেই মানে মন্দিৰটো একদম পাহাৰতে আৰু ইফালে শিল পুৰা শিল মানে পণ্ডিতে কোৱা মতে আৰু প্ৰাচীন কালৰ মন্দিৰ বুলি কৈছিল সেইটো মন্দিৰটো তো আহিমকৈ ফাইনেলি আহিলোঁ আৰু এতিয়া ভিতৰত যাওঁ অলপ টাইম বহোঁ তাৰপাছত ওলাই দিম আৰু এইটো দুৰ্গা মাৰ ভৰিৰ খোজ মেইন মন্দিৰটো আৰু এইটো ৰজা দিনৰ মন্দিৰ বুলি কোৱা হৈছে সেইটো কাৰণে এইবিলাক এনেকুৱা তো আমি ভোগ চোগ খাই ওলালোঁ আৰু ভোগ খাওঁতে বহুত টাইম ৰখিলোঁ তেনেকৈ ভাত দাইল তেনেকৈ আৰু নিৰামিষ খাই কিনে মজা লাগিল এনেও ঘৰৰ পৰা একো খাই অহা নাছিলোঁ ইয়াতে খাই ল'লোঁ পূৰা পেট ভৰ্তি এতিয়া আৰামছে গৈ থাকোঁ আৰু ইফালে বান্দৰবিলাক পূৰা ভাত খাইছে ইফালে চাইডত যিবিলাক মানুহবিলাক খাই কিনে পেলাইছে আৰু যিবিলাক ৰখি গৈছে সেইবিলাক দি আছে পূৰা খাই আছে বাচ্চা চাচ্চা লৈ আহিছে তো এতিয়া লাহে লাহে যাওঁ আৰু এতিয়া যাওঁতে বান্দৰে এটেক নকৰিলে হৈছে আমাৰ ইফালে ভাত খাই আছে কেনে বান্দৰকেইটা ইফালে অহা নাই যদি তেনেকৈ মোনা চোনা লৈ যোৱা দেখা পাই পূৰা খেদিয়ে তো জল্দিছে যাওঁ ইফালে আহি ভাগৰ লাগিলে বহিবৰ কাৰণেও ঠাই আছে ইফালে চাওক না বাঁহৰে ইমান ধুনীয়াকৈ বনাই দিছে বহা চকী আৰু ডাষ্টবিন ধুনীয়া আৰু পৰিৱেশটো ফটো উঠিব পাৰি ইয়াতে বহি কিনে এতিয়া ৰখিলে আৰু বান্দৰকেইটা আহিব কেনেকৈ লাগিছে পেট ভৰিল ভকত খাইছোঁ আমি ঘৰৰ পৰা একো খাই অহা নাছিলোঁ ইয়াতে ভাত খালোঁ আৰু বস্তুৰ কাৰণে ভাল লাগিছে ঘৰততো ইমান নাখাওঁৱে আমি ধুনীয়াকৈ খাই ল'লোঁ বেছিকৈ পেট ভৰ্তি হৈ গ'ল বান্দৰবিলাক এই ওপৰত আছে ওপৰত আমি এতিয়া যাওঁ আৰু ডাইৰেক্ট ঘৰ যাম ভাবিছিলোঁ আৰু ক'ৰবাত ৰখিম বুলি কিন্তু নৰখোঁ আৰু ইফালেও আছে ইফালে পুৰা শিলৰে আৰু চবখিনি শিলে আৰু তলতো পুৰা পাৰ্ক টাইপ ধুনীয়া আৰু বহিব পাৰে তলত তো ফাইনেলি আহি পালোঁ তলত সিফালে গেটখন চাব পাৰে তো বহুত দূৰ খোজকাঢ়িলোঁ আজি তাকো খালী ভৰি বিষাই গৈছোঁ ভৰি চৰি তো এতিয়া গাড়ীখন পাৰ্ক কৰিছোঁ তলতে এইখিনিতে পাৰ্ক কৰি থৈছিলোঁ এতিয়া গাড়ীত উঠোঁ আৰু ডাইৰেক্ট ঘৰ যাওঁ পূৰা ভাগৰ লাগি গৈছে ইমান টাইম ভোক লাগি আছিল পূৰা পেট ভৰাই ভোক খাই দিলোঁ কি কওঁ
গাইছ এতিয়া ঘৰত গৈ আছো এতিয়া আমি পাই গলো জালুকবাৰী সো গাইছ ফাইনালি আহি পালো ঘৰ আৰু তো বহুত ভাগৰো লাগিছে আৰু ভাত খাই একদম টোপনি লাগিছে মাথা চাথা বিষাই গৈছে তো এতিয়া জলদি সে ফ্ৰেছ আপ হৈ লও তাৰ পাছত লগ পাই আছো বাই